নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ স্বাগতম। আজি ডিচেম্বৰ মাহৰ 8 তাৰিখ। এইখিনিতে মই আপোনালোকক এটা বিশেষ ভিডিঅ' দেখাব বিচাৰিছোঁ। মই আহি আমাৰ হদিয়াৰে এখন গাঁৱত উপস্থিত হ'লোহি। এই গাঁওখনত আহি এজন ব্যক্তিক লগ পালোঁ। এই ব্যক্তিজনক মই আপোনালোকৰ আগত অকণমান সময় দেখুৱাম। এখেতৰ বিভিন্ন ধৰণৰ প্ৰতিভা আছে বুলি কৈছে, বিশেষকৈ বাঁহী বজাব জানে এখেতে। মই তাকে আপোনালোকৰ আগত অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। আচ্ছা, নমস্কাৰ দাদা। কওকচোন। আপোনাৰ নামটো কওকচোন। ৰূপম গগৈ। ৰূপম গগৈ। আচ্ছা, আপোনাৰ বিশেষ এটা প্ৰতিভা আছে বুলি শুনিছোঁ। আপুনি কি কৰে, বাঁহী বজায় নেকি? বাঁহী বজাওঁ। হয়। এনেকৈ অকণমান বিহুত আৰু ৰাইজৰ লগত এনেই বজাব যাওঁ, বিহু তলিত ক'ৰবাত বজাওঁ। এনেকৈ প্ৰায় মইতো শিকা নহয়। হয়। মানে মোৰ নিজে ফুটুৱাই লোৱা বাঁহীয়ে মই অকণমান বিহু চিহু গুণগুণাই ফুৰো আৰু য'তে ত'তে। তাৰমানে আপুনি নিজে বনাইছিলে বাঁহী? বাঁহীটো দেখাওকচোন। চাওক, মই নিজে বনাইছোঁ এইবিলাক। অলপ ওপৰলৈ দেখাওক। এয়া দেখিছে, এয়া বাঁহী। এখেতে কৈছে বাঁহী বোলে নিজে বনাই লোৱা বাঁহী বুলি কৈছে। আচ্ছা, আপুনি এনে কিবা বিহু সন্মিলন বা কিবা অনুষ্ঠানত বজায় নেকি বাঁহী? এনেই কেতিয়াবা যাওঁ, কেতিয়াবা মন ফূৰ্তি লাগিলে গৈ কেতিয়াবা বজাওঁ। হয়, নবজা নহয়। তাৰমানে আপুনি যেনেকৈ হ'লেও ধৰক এই কিবা আপোনাৰ স্কেল বাঁহী বজাবতো পাৰে নোৱাৰে? কিবা স্কেল শিকিছে নেকি আপোনাৰ হেৰি বজাবলৈ? স্কেল আজিলৈকে শিকা নাই। হয়, মানে শিকিবলৈ সেনেকৈ সুবিধাও পোৱা নাই ধৰক। হয়, এনেকৈ ঘৰতে গৰু মৰখীয়া কৰি থাকোঁতে অলপ বজাওঁ আৰু। হয়। আচলতে গাঁৱত থকা হয় আৰু গাঁৱত খেতি বাতি সংসাৰৰ কথা ভবা হয়। আচ্ছা, আপোনাৰ এনে বয়সটো কওকচোন, কিমান হ'ল? 28 বছৰমান হ'ব। 28 বছৰ হৈছে। আপুনি কিমান বছৰ বয়সৰ আগৰ পৰা বাঁহী বজাইছিলে? এনেই মইতো সৰুৰ পৰাই এনেই বজাওঁ আৰু সৰুতে মানে পেপাও বজাইছিলোঁ। মানে গাঁৱত মানে ল'ৰাবিলাক মানে পেপা চেপা বজোৱা তেনেকৈ নাছিলে। সৰুৰ পৰাই এনেই বজোৱা অকণমান অভিজ্ঞতাটো আছিলে আৰু। বেছি নহয়, অলপ বজাওঁ আৰু। সেনেকৈ শিকাই দিয়া মানুহ নাছিলে গাঁৱত, সেনেকৈ অভিজ্ঞতা থকা মানুহ নাছিলে। কোনো দেখুৱাই দিব নাই, নিজে ফুকো আৰু কাৰোবাৰ পৰা শুনো, অকণমান ফুকি চাওঁ এনেকৈ হ'ব নেকি, অকণমান আৰু। হয়, বহুত ভাল কথা। মই এখেতৰ লগত অলপ সময় কথা পাতিলোঁ। এখেতে কৈছে বাঁহী বোলে নিজে বজাইছে, ক'ৰবাত মানে কিবা প্ৰশিক্ষণ লোৱা নাই বুলি ক'লে। তথাপিও এখেতে যি ধৰণে বাঁহী বজায় শুনিবলৈ ভাল লাগে। অলপ সময় আপুনি বাঁহী এটা অকণমান শুনাই চাওকচোন। সঁচাকৈ ভাল লাগিলে। আচ্ছা, আপুনি এটা বাঁহীয়ে বজায় নে আৰু বেলেগ বাঁহী বজায় আপোনাৰ? বজাওঁ, মানে লগত আৰু এটা আছে সৰুকৈ, এইটো অকণমান কেতিয়াবা মানে দুটা মিলাই অকণমান ফুকি ফুৰোঁ আৰু। আচ্ছা, আপুনি যিটো আৰু সৰু এটা আছিলে বুলি কৈছিলে যে, সেইটোকে অকণমান বজাই শুনাওকচোন, চাওঁ। সঁচাকৈ বহুত ভাল লাগিছে আপোনাৰ বাঁহী শুনি। আপুনি বাঁহীটো নিজে ঘৰতে শিকিলে বা প্ৰশিক্ষণ লোৱা নাই, ইমান ধুনীয়াকৈ বাঁহী বজাইছে। আচলতে সকলো ক্ষেত্ৰত সম্ভৱ নহয় এনেকৈ বাঁহী বজোৱাটো। মোৰ খুব ভাল লাগিলে। আচ্ছা, আপোনালোকেতো এনে খেতি বাতিতে ব্যস্ত হৈ থাকে নহয় জানো? ব্যস্ত হৈ আছোঁ এতিয়া, শালি ধান কাটি আছোঁ। হয়, মোটামুটি এখন পথাৰ শেষ হৈছে আৰু এখন পথাৰ আছে। হয়, আৰু ধান এইবাৰ ভাল হৈছিলে? ধান যে খুব ভাল হৈছে, মানে যোৱা বছৰতকৈ ভাল হৈছে ক'ব লাগিব। হয়। আগতে যদি বিঘাত আমি 20 ভাৰমান পাওঁ, এইবাৰ আমাৰ 25 ভাৰমান ওলাইছে। দৌ মাটি। বহুত ভাল কথা। বাৰিষাও নাই, এবাৰ বাৰিষা আহিলেতো ধানটো বৰ ভাল নহয়।
তাৰমানে আপোনালোকৰ মাটিবোৰ আচলতে পানী বেছি হয়। পানী বেছি হয় আমাৰ মাটিবিলাক ম'হ গৰু এইবিলাক হালত নেযায় আমি কোৰ মাৰি মাৰি খেতি কৰোঁ। বহুত দুখৰ বিষয়, আপোনালোকে আচলতে হাল নেমাৰে কোৰ মাৰিহে খেতি কৰে ন? খেতি কৰোঁ। দেখিলে এই ব্যক্তিজনৰ লগত মই অলপ সময় কথা পাতিলোঁ। এখেতে খুব ধুনীয়া বাঁহী বজাব পাৰে আৰু এখেতে আচলতে খেতি বাতি কৰে। আৰু এই বছৰটো এনেই খেতি বাতি ভাল হোৱা নায়েই, হ'লেও কি হ'ল এই বছৰত মানে এওঁলোকৰ মাটিখিনি খুব দ মাটি হয়। দ মাটি হোৱাৰ কাৰণে বাৰিষা যদিও নহ'ল এওঁলোকৰ খেতি এবাৰ ভাল হৈছে বুলি কৈছে। যি নহওক বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই থাকক, মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি থাকিম। আচ্ছা দাদা, আপুনি এতিয়াতো যিটো শুনালে শুনিবলৈ পালোঁ, আৰু আপুনি এনে যিকোনো গানৰ কলি কিবা শুনাব পাৰে নেকি? কিবা এটা গান আপুনি নিজে ভাল পোৱা এটা গানৰ কলি শুনাই চাওকচোন। হ'ব। সঁচাকৈ বহুত ভাল লাগিলে দাদা, খুব ধুনীয়া বজাইছে আপুনি। আৰু ক'তো আপুনি প্ৰশিক্ষণ নোলোৱাকৈ যে ইমান ধুনীয়াকৈ বাঁহী বজাইছে, আৰু আপুনি যদি ক'ৰবাত প্ৰশিক্ষণ ল'ব পাৰিলেহেঁতেন বা আপোনাৰ সুবিধা হোৱা হ'লে ইয়াতকৈ হয়তো বহুত ভালকৈ বজাব পৰা হ'লহেঁতেন। তো বন্ধু বান্ধৱীসকল দেখিছে, এয়াৰ গাঁৱত থাকিও নিজে খেতি বাতি কৰাৰ পাছতো মানে এখেতৰ মানে ইমান ধুনীয়া এটা প্ৰতিভা আছে। এখেতে আচলতে সুবিধা নোপোৱাৰ কাৰণে নিজে যদিও কিবা ক'ৰবাত বাঁহী বজায় বা ৰাইজে শুনিবলৈ ভাল পালেও এখেতৰ নিজৰ অসুবিধাৰ কাৰণে আজি এনেকৈ ঘৰৰ ভিতৰতে সোমাই থাকিবলগীয়া হৈছে। মই ভাবিছোঁ মোৰ ইউটিউব চেনেলৰ যোগেদি এখেতৰ বাঁহী বজোৱা যিটো প্ৰতিভা আছে সেই প্ৰতিভাটো মই অলপ আমাৰ ৰাইজলৈ আগবঢ়াব বিচাৰিছোঁ, যাতে তেওঁলোকৰ নিচিনা লোকক বৰমূৰীয়াসকলেও চকুত পৰে। বৰমূৰীয়াসকলৰ চকুত পৰাৰ পিছত এওঁলোকৰ নিচিনা ব্যক্তিকো অলপ সাহাৰ্য দিব পৰা হ'লে বহুত ভাল হয়, এখেতেও বহুত উন্নতি কৰিব পাৰিব। বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই থাকক, মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। দাদা, আপুনি যে বিহু সন্মিলন বা কিবা অনুষ্ঠান হ'লে কিবা বাঁহী বজায়, কিবা আপোনাক পুৰস্কাৰ বা কিবা তেনেকুৱা ধৰণৰ আপুনি পাইছে নেকি? পাইছোঁ। আচ্ছা, দেখুৱাব নেকি? এনেকৈতো বিয়াতে লগাই থৈছোঁ। হয় নেকি? এনেই প্ৰায় মানে এইবিলাক কিছুমান বেয়াও হৈ গ'ল। চিল দুখন আছে এতিয়া, সেইকেইখন মই বৰগোৱাত পাই অহা। বৰগোৱাত পাইছিলে? আচ্ছা, মই বাৰু আপোনালোকক চিলকেইখন নেদেখুৱাওঁ বাৰু, পাইছে বহুত ভাল কথা। বহুত ৰাইজৰ আগত আপুনি বজাই চিল দুখন পাইছিলে নহয়নে? আৰু কিবা পাইছিলে নেকি? পাইছিলোঁ, মুঠতে চাপাহাতো পাইছোঁ, ঢলাটো পাইছোঁ বাঁহী বজাই। হয় হয়। পেপাও বজাওঁ, পেপা বজাইও পাইছোঁ। হয়। এনেই অকণমান বজাওঁ আৰু নিজে যিখিনি জানো আৰু। বহুত ভাল কথা। চেষ্টা কৰোঁ মানে আৰু শিকিম নেকি, কোনোবাই শিকাব নেকি, বা মানে যথেষ্টখিনি আমি আগবাঢ়ি তাত যেতিয়া যাওঁ আৰু তেতিয়া আমি কিছুমান নজনাটো অকণমান জানো।
মানে তাত শিকিব পৰা হয় শিকাই দিয়া মানুহ নহ'লেও তাত কিছুমানে বজাই তাৰপৰা অকণমান মানে এনেকৈ বজাব হয় আমাৰতো গাঁৱত নাই কোনো এনেকৈ শিকোৱা এনেকৈ অকণমান যাওঁতে অকণমান লাইনত আহিছেগৈ আৰু বহুত বাকী আছে আৰু শিকিব লাগিব। আচ্ছা, মই আপোনাক এটা কথা কওঁ, আপুনি খেতিত ইমান ব্যস্ততাৰ মাজতো আপুনি যে মোক অকণমান সময় দি অলপ সময় মই আপোনাৰ লগত কথা পাতিলোঁ বা আপোনাৰ প্ৰতিভাৰ বিষয়ে অকণমান মই ৰাইজৰ আগত দেখুৱাব পৰা হ'লোঁ, আপোনাক ধন্যবাদ। আৰু মই আপোনাক এইটোৱে ক'ম, শেষত আপুনি কি শুনাব? লাগিলে দাদা। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাব, ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ছাইডত থকা ঘণ্টাটো বজাবলৈ নাপাহৰিব। ধন্যবাদ।